সব ৰেডি হৈ আছে দেই জোৰোণৰ কাৰণে। এয়া জোৰোণৰ দিনা ৰাতিপুৱা আমাৰ দৰা ঘৰৰ ব্যস্ততা, সকলোৱে যাবলৈ ৰেডি হৈছে আৰু আমাৰ যাত্ৰা 10 বজাতে আছিল, সেইকাৰণে বেছি লৰালৰি হৈছে। ৰেডি হ'লোঁ, এতিয়া অলপ নিয়ম হ'ব। নিয়মখিনি কৰি উঠিয়েই মই অলপ আগতীয়াকৈয়ে কইনা ঘৰ পালোঁগৈ, কাৰণ কইনাক ওলোৱাৰ দায়িত্ব মোৰেই আছিল। কইনাক মেকআপ কৰি দিব লাগিব, এতিয়া বাকীবোৰ অহাৰ আগতে মেকআপ আৰম্ভ কৰিব লাগিব। সেয়ে আহি উপস্থিত হ'লোহি।